নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ। এতিয়া মই যাব লৈছোঁ ভালুক পাচলি মোৰ মিছেছক থ'বলৈ, যিহেতু তাই আজি চাবুৱা যাবগৈ, মানে তাই চাবুৱাত ক্লাছ আছে আজিৰ পৰা। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে বেটি স্কুল যাবলৈ ৰেডি, এইফালে মাকো ৰেডি চাবুৱা যাবলৈ। বেটিক বোলে স্কুলত থৈ আহিব লাগে মাকে, কিন্তু এতিয়া দেৰি হৈছে কাৰণে মাকেতো থ'ব যাব নোৱাৰিব, মই থৈ আহিবগৈ লাগিব স্কুলত তাইক। এইফালে মায়ে টিফিন বনাই আছে বেটিৰ কাৰণে, ঘৰৰ কাৰণেও বনাই আছে বাৰু ৰুটি কেইখনমান। তো এতিয়া মোৰ মিছেছক থৈ আহোঁগৈ, তাই বাছত উঠাই থৈ আহোঁগৈ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। মই মাটো থৈ আহোঁগৈ দেই। আগতে তোমাক থলে নহব না বেটি, তোমাৰ স্কুল যাবলৈ টাইম আছে আকৌ। এতিয়া মাক থৈ আহিব লাগিব, মা দেৰি হৈছে যে। তো বন্ধুসকল এতিয়া বেটিও ওলাই লৈছে মোৰ লগত, মাকক থৈ আহেগে বোলে। বেটি মাক থৈ আহিবা। তো বন্ধুসকল বৰ্তমান পাচলি পালোহি, আৰু এইফালে থাকে বাছখন, আছে না নাই বাৰু। এই বাছখনতে যাব মানে মোৰ ৱাইফ। এইখন ইয়াতে তাই এতিয়া তিনিচুকীয়া যাব, তিনিচুকীয়া গৈ মেলি তাত মেজিক বা কিবা লৈ মেলি আকৌ চাবুৱালৈ যাব লাগিব। বন্ধুসকল বেটিক পাচলি কিবা এটা কিনি দিওঁ বুলি ৰখিলোঁ, পাচলিত কিবা এটা কিনি লওঁ। কি কিনি দিয়া আজি? কি লাগিব বেটি? সেইটো খাবা, এনেকুৱা এটা খাব লাগিব নেকি? দি দিয়া, পইচাটো ভৰাই দিব, তোমাক দি দিয়া। পইচাটো ভৰাই দিব দেই। এইটো দি দিয়া, লৈ থাকিবা। চিপছ লাগিব নেকি? কেইটকা হ'ল? তাৰপৰা এই 60 দি দিয়কচোন দেউতা। খাবা নেকি? লাগিব নাই চুইংগাম? এইটো ভৰাই দিছো দেই। এইটো তোমাৰ পলিথিনটো লোৱা, এইটো লোৱা, খুলি দিয়ে। তুমি ঘৰত গৈ খাবাগে দেই। ঠিক আছে, বাই বাই কৈ দিয়া বেটি। বাই বাই কৈ দিয়া। এইফালে বাই বাই কৈ দিয়া, এতিয়া বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া। নুনু বেয়া লাগিছে নেকি মনটো? এইটো কি পালা? কিণ্ডাৰ জয়। বাবা এই কিণ্ডাৰ জয়ত কি পুতলা পালা? চাওঁচোন, মোক পুতলাটো দেখুৱাচোন। গাড়ী পালা নেকি? বেটি মাটো যে এবি কৰিবলৈ গৈছে আকৌ বেটি। তো বন্ধুসকল বেটিক স্কুলত থৈ আহিব ওলাইছোঁ। এয়া বেটি ৰেডি হৈ আছে, স্কুলত থৈ আহোঁ। তো বন্ধুসকল স্কুল পালোহি, এতিয়া বেটিক স্কুলত থৈ মেলি ঘৰ যাব লাগিব। এয়া বেটি হাই কৈ দিয়া, হাই ফ্ৰেণ্ডছ কৈ দিয়া, হাই ফ্ৰেণ্ডছ কৈ দিয়া, বাই বাই, বাই বাই বেটি। যোৱা এতিয়া ভিতৰলৈ যোৱা, যোৱা যোৱা, বাই বাই। তো বন্ধুসকল বেটিক থলোঁ, মা আছে স্কুলত, তাই মাৰ লগত থাকিব। আমনি কৰিলে বাৰু লৈ আহিব লাগিব তাইক। তো এতিয়া যাওঁ ঘৰলৈ। তই আকৌ ভিতৰত সোমালি? হা
নহ'ব কাৰণে তোক ভিতৰত কেলে সোমালি চেমি কেলে সোমালি তই দিম এতিয়া তোক দিম তোক এতিয়া নালাগে তো বন্ধুসকল বেটিক থৈ মেলি আহিলোঁ এতিয়া ঘৰততো কোনো নাই বাৰু ঘৰত অকলে মই আছোঁ এতিয়া সকলোবোৰ স্কুল গ'ল পাপাও স্কুল থাকে মাও স্কুল থাকে আকৌ মোৰ ৱাইফো মানে ডি এল এড কৰিবলৈ গ'লতো চাবুৱাত তো তাইও নাথাকে তাৰ 2 বছৰীয়া কোৰ্চ চলি আছে তো ভাইটিতো নাই সি যোৰহাটত কাৰোবাৰ এটা লগৰ বিয়া খাবলৈ গৈছে বোলে তো মই ঘৰত এতিয়া অকলে আছোঁ ময়ো এতিয়া অলপ পিছত ওলাই যাম দাদাৰ ওচৰত দাদাহঁতৰ ঘৰত মানে কালি যে গৈছিলোঁ দাদাহঁতৰ ঘৰত সেই দাদাহঁতৰ ঘৰত মানে কালি গৈ মেলি ৱাইফাইটো লৈ আহিলোঁ মানে মোৰ নেটপেক শেষ হৈ থকা অৱস্থাত তাৰ ৱাইফাইটোকে দি পঠালে তো তাৰ ৱাইফাইটো আকৌ মই আজি দিবলৈ ওলাই যাম এতিয়া লগ পাই আছোঁ আপোনালোকক তো বন্ধুসকল এতিয়া মই ভাতটো খাই লওঁ খাই গৈ অলপ ওলাই যাব লাগিব দাদাহঁতৰ ঘৰত মানে গৈ মেলি তাক ৱাইফাইটো দি মেলি আকৌ পাচলি ফালে হৈ আহিব লাগিব পাচলিত মানে মোৰ কাম এটা আছে এই কামটো কৰি ল'ম তাৰপিছত আকৌ ঘৰলৈ আহি দিম আৰু তো চাই থাকোঁ আগলৈ তো বন্ধুসকল আপোনালোকে ভাতৰ লগত চিপছ খায় নেকি জনাবচোন মই মানে ভাতৰ লগত চিপছ খাই খুব ভাল পাওঁ বিশেষকৈ লেজ আমেৰিকান লেজটো ভাল পাওঁ কিন্তু এতিয়া আমেৰিকান লেজটো নাপালোঁ কাৰণে এইটো চিলি লেমন ফ্লেভাৰটো লৈ আনিলোঁ যি কি নহওক বাৰু ভাতটো খাই লওঁ এই লেজটোৰ লগতে যিহেতু ভাতৰ লগত মানে বৰ এটা বেছি তৰকাৰী নাই এতিয়া এই মাছে মাংসই খোৱাতকৈ মানে এই মই লেজ চেজ লগতে বেছি খাই ভাল পাওঁ লেজ পেকেট লৈ লৈছোঁ তাৰপিছত ইয়াত দালি আছে এইফালে আলু চব্জি আছে এইফালে ভেন্দি আছে সেয়াই আৰু ভাতটো খাই লওঁ আৰু বন্ধুসকল দাদাহঁতৰ ঘৰত পালোহি আৰু এতিয়া ইয়ে ওলাব লাজ কৰিছে পলালে কেমেৰা অন কৰা দেখি তো ইয়াত অলপ দেৰি বহিম তাৰপিছত পেনটো কাটিবলৈ যাব লাগিব পাচলি তো চাই থাকক আগলৈ তো বন্ধুসকল বৰ্তমান আমি পাচলি যাব লৈছোঁ পাচলিত মোৰ পেনটো কটোৱাই মেলি আকৌ ইয়ালৈ আহিব লাগিব দাদাই বস্তু কেইটামান বজাৰ কৰি লওঁ বুলি কৈছে তো বন্ধুসকল পাচলিলৈ গৈ আছোঁ গৰমটো বহুত পৰিছে আৰু দেই এইকেইদিন লাগাতাৰ বৰষুণ দি থাকিলে এতিয়া আকৌ ৰ'দটো যেতিয়া দিবলৈ ল'লে পূৰা খাওঁকৈ ওলাইছে আৰু ইয়াত পাচলি পালোহি আমি এয়া পেনটো কটোৱাই ল'ম আৰু ইয়াতে কটোৱাই ল'ম তাৰপিছত বজাৰ এটা কৰিবলৈ আছে বজাৰ কৰি মেলি আপোনালোকক লগ পাই আছোঁ এই পেন এটা কাটিব আছিলে পেনটো অলপ কাটি পিনে কাটাই আছে মানে আগতে ঠেক কৰিব লাগিব অলপ দীঘলটোহে কাটিব লাগিব কাটি পিনে মানে ঠেক কৰিব লাগিব অলপ জোখ মাখ লৈ আছে পেনটো কাটি ল'ম আৰু এতিয়া তো বন্ধুসকল আমি বৰ্তমান পাচলি ৰখি আছোঁ এতিয়া এই মাছৰ বজাৰৰ ওচৰত এই দাদাই মাছ লৈ আছে দেখাবলৈ চেষ্টা কৰিছোঁ এই দাদাই মাছ লৈ আছে তো মই গাড়ীতে বহি আছোঁ তো পেনটো কাটিবলৈ দি থৈ আহিলোঁ পেনটো কাটি হ'লে এতিয়া লৈ যাম আৰু জোখ মাখ দি থৈ আহিছোঁ পইচা দি থৈ আহিছোঁ তো বন্ধুসকল পেনটো ৰেডি হৈ গ'ল এয়া ল'লোঁ পেনটো এতিয়া আমি ঘৰলৈ গৈ আছোঁ দাদাহঁতৰ ঘৰলৈ তো তাত গৈ লগ পাই আছোঁ তো বন্ধুসকল পালেহি দাদাহঁতৰ ঘৰ আগফালে অলপ বহো আৰু অলপ দেৰি বহুত গৰম দিছে গৰমটো যিহেতু বহুত পৰিছে আজি এই কেইদিনমানৰ আগত বৰষুণ দি থকা আজি ঘপকৈ এইকেইদিন ৰ'দ দি দিছে তো এডজাষ্ট হ'বলৈ পৰা নাই মানে পূৰা গৰমত মানে ঘামি জুমি এটাই গৈছোঁ বন্ধুসকল এতিয়া সময় হৈছে 5:40 আৰু এইফালে পূৰা বতাহ বৰষুণ দি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এই আন্ধাৰে হ'ল আৰু বতাহ বৰষুণ দি আছে এইফালে তো অলপ দেৰি ৰখোঁ বৰষুণটো এৰি লওক এৰি ল'লে ঘৰলৈ যামগৈ তো আজিৰ দিনটো এনেকেই গ'ল আৰু তো আৰু এটা নেক্সট ব্লগত লগ পাম আপোনালোকক তেতিয়ালৈকে বাই বাই